हेलो गाइज वेलकम टू माई चेनेल। आज आसे आमार कलेजत नवागत आदरणी सभा जेहेतु आमी कलेजत थका प्राय এবছৰে पार हल সেইবাবে আমি নৱাগতসকলৰ বাবে এইদৰে আমি বান্ধৱী কেইজনীয়ে ডেকোৰেশ্যন কৰি আছো। আজি আমাৰ কলেজৰ আটাইতকৈ বিশেষ আকৰ্ষণ হল জনপ্ৰিয় কণ্ঠশিল্পী সান্নিধ্য দা। বন্তি প্ৰজ্বলনৰ বাবে আমি এইদৰে ফুল চিঙি আনিলো। ইয়াৰ পাছত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীও সমাপ্ত হল। ইয়াৰ পাছতে আৰম্ভণি হল অনুষ্ঠানসমূহ। বিষাক্ত মইনা নহয় তাৰ এটা মানে পৰিচয় দিয়াচোন। বিষাক্ত সাপৰ দাঁত আৰু বিষহীন সাপৰ দাঁতৰ কিবা এটা পাৰ্থক্য আছে কোৱাচোন? জীৱনৰ সৰু সৰু মুহূৰ্তৰ পৰা কিদৰে আনন্দ বিচাৰি উলিয়াব পাৰি সেয়া মই মোৰ বান্ধৱীসকলৰ পৰা শিকিছোঁ। এয়া আমাৰ মৰমৰ বা কেইগৰাকীয়ে আমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনাইছে। ইয়াৰ পাছতে সকলোৰে মন জয় কৰিবলৈ আহি গ'ল আমাৰ মৰমৰ নীলোৎপল দা আৰু বাৰ্লিন দা। এয়া মঞ্চত মোৰ পৰম মিত্ৰ সমীৰ আৰু দীপ। যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰিছা নাই? যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰিছা তেতিয়াহ'লে তুমি সূৰ্যৰ দৰে জ্বলিবলৈও জানিব লাগিব। JDSC মহাবিদ্যালয় জিন্দাবাদ, জয় অসম, ধন্যবাদ। আমি সকলোৱে অপেক্ষা কৰি থকা আমাৰ মৰমৰ সান্নিধ্য দা আহি আমাৰ মাজত উপস্থিত হ'লহি।